So hello guys, নমস্কাৰ আৰু ওয়েলকাম কৰিছো আপোনালোকক মোৰ ইউটিউব চেনেললৈ। আজি আকৌ মই আহি গৈছো নতুন প্ৰডাক্ট লৈ আপোনালোকৰ ওচৰত। তো ভিডিওটো আৰম্ভ কৰাৰ আগতে আপোনালোকৰ লগত এটা অনুৰোধ আছে, যদি আপোনালোকে এতিয়াও মোৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰা নাই, প্লিজ সাবস্ক্ৰাইব কৰি দিয়ক। সাবস্ক্ৰাইব কৰিলে আপোনালোকে এটোৱে বেনিফিট পাব যে মই যেতিয়া এটা নতুন বিউটি প্ৰডাক্ট লৈ ৰিভিউ কৰিব আহিম, আপোনালোকে সকলোৰে আকৌ প্ৰথমতে দেখিব পাৰিব। তো আজি মই ৰিভিউ কৰা প্ৰডাক্টটো হ'ল পন্সৰ এজমিৰিকেল। যদি আপোনালোকে ক্ৰীমটোৰ বিষয়ে সম্পূৰ্ণ জানিব বিচাৰে, তো মোৰ এই ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাওক। আৰু বলক এতিয়া টাইম নষ্ট নকৰি মই আজি ভিডিওটো আৰম্ভ কৰিম। তো গাইস আপোনালোকে কৈছোৱে আজি মই কি প্ৰডাক্টৰ ৰিভিউ কৰিম। আজি ৰিভিউ কৰা প্ৰডাক্ট হ'ল পন্সৰ এজমিৰিকেল। তো এই ক্ৰীমটো হ'ল পন্স কোম্পানীৰ হয়, আৰু এই ক্ৰীমটো আপোনালোকে বজাৰত যিকোনো এটা দোকানতে পাই যাব। আৰু এই ক্ৰীমটো মোৰ হাতত যেটো আছে এইটো 35 গ্ৰামৰ হয়। এইটোৰ দাম হ'ল আপোনাৰ 475 rupees। ইয়াতকৈ আপোনালোকে কম পাই যাব। এটা হ'ল 235 rupees, এটা 99 rupees। সো যেহেতু এইটো এটা নৰ্মাল ক্ৰীম নহয়, এইটো এজমিৰিকেল হয়, তো এইটো লগা সঠিক সময়ত আপোনালোকে 25 বা 26 বছৰৰ পিছত এই ক্ৰীম লগাব পাৰে। আৰু মোৰ হাতত যেটো ক্ৰীম আছে, ক্ৰীমটো বহুত ড্ৰাই হয়। তাৰ কাৰণে আপোনাৰ কি হয়, মুখটো যেতিয়া আপুনি ক্ৰীমটো লগাব না, তো আপোনাৰ বহুত মুখটো ড্ৰাই লাগিব। তাৰ পিছত আপোনালোকে ময়শ্চাৰাইজিং ক্ৰীম লগাব পৰা হয়। সো গাইস আপোনালোকে জানে পন্স কোম্পানী এটা বহুত ভাল বিউটি প্ৰডাক্ট কোম্পানী হয়। তো এই ক্ৰীমটো মানে 25-26 বছৰৰ পিছত আমাৰ মুখত কি হয়, যে আমাৰ মুখত পৰ্স মানে গাঁত বিলাক ভাহি উঠিব হয়, আৰু আপোনাৰ মুখত যেটো কোক থাকে না আমাৰ, এইটো হোৱা কম হৈ যায়। আৰু ইয়াৰ পিছত কি হয়, আপোনাৰ ৰিংকেল হোৱা ষ্টাৰ্ট হৈ যায়। ৰিংকেল মানে ভাঁজ হোৱা ষ্টাৰ্ট। ভাঁজে কি কৰে আপোনাৰ মুখত, আপোনাক এজেড লাগে, মানে আপোনাৰ বেছি বয়সীয়াল লাগে। তো সেইকাৰণে এই ক্ৰীমটো বনোৱা হৈছে। এই এন্টি এজিং ক্ৰীমটো আপোনালোকে এন্টি এজিংটো মানে খোৱা বোৱাৰ পৰাও ঠিক হয়, কিন্তু খোৱা বোৱাৰ লগে লগে আপোনালোকৰ এটা ক্ৰীমৰো দৰকাৰ হয়। সো এনেকুৱা বজাৰত এনেকুৱা বহুত ক্ৰীমে আছে, তাৰ ভিতৰত এটা ক্ৰীম হ'ল পন্সৰ এজমিৰিকেল। এইটো আপোনাৰ ৰিংকেল হোৱাটো ৰোধ কৰে। এই ক্ৰীমটো আপোনাৰ গ্লাছ পেকিং হয়। গ্লাছ পেকিং মই দেখাবলৈ চেষ্টা কৰিম। এই ক্ৰীমটো মানে দেখিবলৈ বহুত সুন্দৰ বনাইছে ক্ৰীমটো। আৰু এই ক্ৰীমটো আপোনাৰ ব্যৱহাৰ মই এটা আপোনালোকক ক'ব বিচাৰিম। এই ক্ৰীমটো আপোনাৰ ৰাতিপুৱা লগাব পাৰে আৰু আবেলি লগাব পাৰে। এই ক্ৰীমটো আপুনি ৰাতি নলগাব, কিয়নো এইটো ক্ৰীমত ইয়াত লিখা আছে স্পষ্টকৈ এইটো ডে ক্ৰীম হয়। সো গাইস আজিৰ কাৰণে ইমানখিনি। আশা কৰিছো মই আপোনালোকক পন্স এজমিৰিকেলৰ বিষয়ে ভালকে ক'ব পাৰিছো। যদি আপোনালোকৰ মোৰ এই ভিডিওটো ভাল লাগিছে, প্লিজ লাইক, কমেন্ট আৰু শ্বেয়াৰ কৰি দিব। আৰু যদি কিবা জনাৰ থাকে কমেন্ট কৰিব আৰু সাবস্ক্ৰাইব কৰি দিব। তো আপোনালোকৰ লগত দেখা হ'ব আকৌ মোৰ নেক্সট ভিডিঅ'। আজিৰ কাৰণে ইমানখিনিয়ে। বাই বাই।